সপ্তম শ্ৰেণীৰ বিজ্ঞান অষ্টম অধ্যায় বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে আমি দেখো যে কেতিয়াবা বতাহ বলে কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহাৰ সৃষ্টি হয় আমি আজি বতাহ ধুমুহা ঘূৰ্ণীবতাহ টৰ্নেডো আদিৰ বিষয়ে জানিবলৈ পাম ঠিক আছে প্ৰথমতে আমি বতাহৰ বিষয়ে চাওঁ ঠিক আছে বতাহ কাক বলে বাৰু গতিপ্ৰাপ্ত বায়ুক বতাহ বোলা হয় আমাৰ চৌপাশৰ বায়ুৱে চাপ প্ৰয়োগ কৰে উত্তাপৰ তাৰতম্যই হ'ল বতাহ বলাৰ মূল কাৰণ আহাচোন আমি এতিয়া ঘূৰ্ণীবতাহৰ বিষয়ে অলপ জানি লওঁ তীব্ৰ গতিসম্পন্ন বতাহ আৰু বায়ুৰ চাপৰ পাৰ্থক্যই ঘূৰ্ণীবতাহৰ জন্ম দিব পাৰে অধোগামী বৰষুণৰ টোপাল আৰু ঊৰ্ধ্বগামী বায়ুৰ প্ৰবল গতিৰ বাবে বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহাৰ সৃষ্টি হয় ঘূৰ্ণীবতাহৰ কেন্দ্ৰবিন্দু এটা শান্ত অঞ্চল ইয়াক ধুমুহাৰ চকু বুলি কোৱা হয় এটা বৃহৎ ঘূৰ্ণীবতাহ হ'ল বায়ুমণ্ডলত 10-15 কিলোমিটাৰ উচ্চতাত ক্ষিপ্ৰ গতিৰে ঘূৰ্ণনমান বায়ুৰ এটা থোপ ধুমুহাৰ চকুৰ ব্যাস 10 পৰা 30 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে শান্ত আৰু নিৰ্মল চকুটোৰ চাৰিওফালে প্ৰায় 150 কিলোমিটাৰ ব্যাপী মেঘে ঢকা অঞ্চল এটা থাকে এই অঞ্চলত তীব্ৰ গতিযুক্ত বতাহ আৰু প্ৰবল বৰষুণৰ সৈতে ঘন মেঘো থাকে কিন্তু অঞ্চলটোৰ পৰা আঁতৰলৈ বতাহৰ কোব ক্ৰমান্বয়ে কমি যায় ঘূৰ্ণীবতাহৰ সৃষ্টি এক জটিল প্ৰক্ৰিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা জানানে ঘূৰ্ণীবতাহক পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায় যেনে আমেৰিকা মহাদেশবোৰত ইয়াক হাৰিকেন বুলি কোৱা হয় আৰু ফিলিপাইনছ আৰু জাপানত ইয়াক টাইফুন বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি এতিয়া টৰ্নেডো কিনো তাৰ বিষয়ে অলপ জানি লওঁ টৰ্নেডো হ'ল আকাশৰ পৰা ভূপৃষ্ঠলৈ ব্যাপ্ত চুপিৰ আকৃতিৰ এটুকুৰা কলা বৰণীয়া মেঘ এটা প্ৰবল টৰ্নেডোৰ দ্ৰুতি প্ৰায় 300 কিলোমিটাৰ প্ৰতি ঘণ্টা পৰ্যন্ত হ'ব পাৰে এটা টৰ্নেডোৰ ব্যাস 1 কিলোমিটাৰ বা ততোধিক পৰ্যন্ত হ'ব পাৰে টৰ্নেডোৰ চুপিটোৱে তাৰ ভূমি অঞ্চলৰ ধূলি আৱৰ্জনা আদি সকলোবোৰ বস্তুকে পুহি লয় আৰু উচ্চ অঞ্চলত সেইবোৰ চাৰিওফালে ছিটিকাই দিয়ে ছাত্ৰীসকল আশা কৰিছো তোমালোক আটাই এই পাঠটো ভালদৰে বুজি পাইছা গতিকে আজি ইমানতেই সামৰিলো আজিলৈ ধন্যবাদ